নমস্কাৰ, আহাচোন তোমালোকক মই আজি এটা পুৰণৰ মজা শিকাই নিম। চোৱা, পুৰণৰ মজা চাওঁ আহা। চোৱা, 23 পূৰণ 24 কৰিব লাগে। প্ৰথম তুমি কৰিবা 3 পূৰণ 4, কিমান পাবা? 12। 12ত তুমি 2 বহোৱা, 1 হাতে থাকিল। এইবাৰ কৰিবা তুমি এনেকৈ, এইটো 2 পূৰণ 3 যোগ 2 পূৰণ 4, 2 পূৰণ 4 যোগ 1, হাতে যোগটো যোগ কৰিবা। এইটো পাবা 6, 8 যোগ 1, এইখিনি টোটেল কৰিলে তুমি পাবা 15। 15ৰ তুমি ইয়াতে 5 পোৱা, হাতে 1। নেক্সট তুমি 2 2 গুণ 4, 4 1 5, এইটো হ'ব। হ'লা বুজি? নেক্সট আৰু এটা বুজাই দিওঁ। ধৰি লোৱা 25 পূৰণ 25 ইনটু 85 কৰিব লাগে। তে 5 গুণ 25, 25 5, হাতে 2 থাকিব। এতিয়া চোৱা, এইটো তুমি 2 পূৰণ 5, 2 পূৰণ 5, তাৰপিছত 5 পূৰণ 8, 5 পূৰণ 8, হাতে যোৱা 2টো যোগ কৰা, 2 যোগ, তেতিয়া হ'ব 10, এইটো 40 যোগ 2, এইখিনি টোটেল কৰা 50, এইটো 2 যোগ দিলে 52, ইয়াতে তুমি 2 বহোৱা, 5 হাতে, 5 হাতে থাকিব, হাতে থাকিল। তাৰপিছত তুমি এইটো 2 পূৰণ 8, 4 গুণ, এইটো 2 পূৰণ 8 হ'লে 16, 16ৰ লগত তুমি 5 যোগ দিয়া 21, এইটো হ'ব। এনেকৈ তোমালোকে যিকোনো দুটা সংখ্যা এই নিয়মটো প্ৰয়োগ কৰি কৰিব পাৰিবা। থেংক ইউ, বাই বাই।